নির্যাতন করা বন্ধ করো বাংলাদেশ সরকার হায় হায় বাংলাদেশ সরকার হায় হায় প্ৰথম কথা হৈছে স্পষ্ট কথা, বাংলাদেশত সংখ্যালঘু হিন্দু ভাইসকলৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে, জীৱনতে জ্বলাই দিছে। এই অমানৱীয় কাণ্ড কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ। ইয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ভাৰত চৰকাৰক আমি কঠোৰ ষ্টেপ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। এই বাংলাদেশে সময়ে সময়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি চকু দিয়ে, ভাৰত বিৰোধী বিদ্বেষী মনোভাৱ দেখুৱায়। তাৰোপৰি বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত, কাৰণ মৌলবাদী শক্তিক কোনো পদ্ধতিতে আমি প্ৰশ্ৰয় দিব নালাগে। কাৰণ এইটো কথা স্পষ্ট যে যিকোনো এনেকুৱা ধৰণৰ কাণ্ড, মানুহক হত্যা কৰা কাণ্ড কোনোৱে সহ্য নকৰে। বিশ্বৰ প্ৰতিটো ঠাইতে সংখ্যালঘু ৰাইজ এনেকুৱা ধৰণৰ যদি অত্যাচাৰিত হয়, তেনেহ'লে মানুহ কেনেকৈ জীয়াই থাকিব? গতিকে মানৱতাক সম্পূৰ্ণ ভুলণ্ডিত কৰা হৈছে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে। মই ভাবোঁ যে ভাৰত চৰকাৰে ইতিমধ্যে কূটনৈতিকভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, প্ৰয়োজনত সামৰিক শক্তি প্ৰয়োগ। নির্যাতন করা বন্ধ করো বাংলাদেশ সরকার হায় হায় বাংলাদেশ সরকার হায় হায় মুর্দাবাদ মুর্দাবাদ